Hello guys, কি খবৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে। ওয়েলকাম বেক টু মাই চেনেল। এতিয়া আমি গৈ আছো ফটোশ্বুট কৰিবলৈ। আমি গৈ আছো না। এইফালে আমাৰ মডেল গৈ আছে আজি। মানুহ দুটা হেৰি কৰিবলৈ নহয় যে কোনো মডেল নহয়, আচলতে তাই মোৰ বাই হয়, যোৰহাটলৈ বিয়া হৈছে আৰু ঘৰলৈ আহিছে এতিয়া। গতিকে ফটো কেইখনমান মাৰি লওঁ বুলি কৈছে এনেকুৱা প্ৰাকৃতিক দৃশ্যত। মই বোলো ব'লা ফটো মাৰি দিম, গতিকে আমি সেইকাৰণে ফটো মাৰিবলৈ আহিছোঁ। হাই মডেল, এইফালে চোৱা। যদিও ৰ'দটো গ'লগৈ তথাপিতো মাৰিছোঁ আৰু এইটো আমাৰ লোকেশ্যনটো, এখন আমাৰ পথাৰ। আহা তাৰ পৰা গুচি আহা। হেল্ল' গাইজ, আমি এতিয়া ফটোশ্বুট কৰি আহিলোঁ, কিন্তু একেবাৰে বনাব নোৱাৰিলোঁ। নাজানো আৰু কি বনালোঁ, ঘৰতে চামগৈ। এতিয়া গৈ আছোঁ ঘৰলৈ। সময় চাওক কেইটা বাজিছে, 6:42। আমি ইমান অঁ তাকে নতুনকৈ আজি অপেনিং কৰিছে লাইট, আৰু এতিয়া আমি লাইটৰ সুবিধা লৈ গৈ আছোঁ। কোৱাচোন, ষ্টিং খোৱা ল'ৰা ছোৱালীবোৰ কি হয়? চাপৰি কাক কয়? কি বাইক এখন? ছুপাৰ ৰেঞ্জাৰ। আৰু NS এনেকে চলোৱাবোৰ কি? হোৱাট ইজ দিছ? কি এণ্টক চলোৱাবোৰ এনেকে নহয়, এণ্টক বেষ্ট বুলি কৈছে। অঁ এণ্টক বেষ্ট। দেখিলেনে তাৰ কথা? ই আমাৰ বাৰ ল'ৰা, মানে মোৰ ভাগিন হয়। গৰম বন্ধত তেনেকৈ ঘৰলৈ আহিছে আৰু তাৰ উৎপাতখন দেখিছেনে? এইকেইদিন যে গোটেই ঘৰটো হুলস্থুল হৈ আছে, মানে ইফালে চিঞৰ সিফালে চিঞৰ, আৰু ভালো লাগে দিয়কচোন সৰু ল'ৰা ছোৱালী। আৰু নেক্সট ডে কলেজত কৃষ্ণচূড়াৰ তলত অলপমান বহি আছোঁ। আজি কলেজৰ ইণ্টাৰ্ণশ্বিপৰ লাষ্ট ডেট। বহুত গৰম পৰিছে। ইণ্টাৰ্ণশ্বিপৰ লাষ্ট ডেট আজি আমাৰ প্ৰেজেণ্টেশ্যন হৈছে, আৰু এইফালে সকলোৱে প্ৰেজেণ্টেশ্যনৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে। আৰু কলেজৰ পৰা ওলাই পিনে নিতাই পুখুৰী পাৰতে অকণমান দেৰি ৰখিলোঁ, বতাহ মাৰি আছিলে সুন্দৰ।